guys, what's up? My name is Hrgvlogs. You are watching Hrgvlogs. So welcome back to my YouTube channel and we are in Bhatanagar place. So আমি গৈ আছো এতিয়া এইটো ব্লগটো একচুয়ালি একদম নৰ্মেল ব্লগ হ'ব আৰু মই গৈ আছো শিখৰ মাষ্টাৰ লগত পিছফালে যোনে কেমেৰা ধৰি আছে শিখৰ মাষ্টাৰ যিহেতু আজি নতুন ফোন কিনিলে শিখৰ মাষ্টাৰে মোক কিবা কিবি খুৱাবলৈ দিছে আজি সো আৰু সৰু কাম আছে দেখিছে ৰিয়েলমি ফোন কিনিছে সো শিখৰ মাষ্টাৰ বহুত এক্সাইটেড হৈ আছে সো এতিয়া আমি শিখৰ মাষ্টাৰ মই গৈ আছো ভাদেপাচলি একচুয়ালি আমাৰ ভাদেপাচলি ওচৰতে ঘৰ হয় ভাদেনগৰ হয় আমাৰ য'ত ঘৰ আছে গাঁওখনৰ নাম সো আমি সৰু কিছুমান কাম আছে সেই কামো কৰিম আৰু এটা নৰ্মেল ব্লগ হ'ব এইটো সো গাইজ চাই থাকক जगह जो प्लान আছে তথাপিও কিন্তু যাবহে পৰা নাই একেদিন ইন্টাৰ ডিস্ট্ৰিক্ট যেহেতু বন্ধ হৈ আছে তাৰ পিছত খুলিব 15 তাৰিখ 16 তাৰিখৰ পিছত খুলিব যেহেতু মই ফাৰ্স্ট ড'জটোহে লৈছো যোনটো কোভিড ভ্যাকচিন হয় ফাৰ্স্ট ড'জটো লৈছো সেকেন্ড ড'জটো লোৱাৰ পিছত অলপ দৌৰলে যাত্ৰা আৰম্ভ কৰিম যেহেতু এতিয়া একেদিন মই আপোনালোকে দেখিছে যেহেতু লোকেল জায়গাতে বনাই আছো কাৰণ প্ৰথমে দূৰত যোৱাতকৈ নিজৰ ওচৰৰ জায়গাখিনি দেখুৱাটো বেছি মেইন বুলি মই ভাবো সো সেইকাৰণে আপোনালোকে দেখি আছে অলপ কেইদিনমান আগতে দেখিছিলে টিপামৰ ভিডিঅ' বনাই আছোঁ টিপামৰ কেম্পিং কৰা আৰু লভলিনাৰ জ্বৰৰ ভিডিঅ' যোনটো পূজা ভিডিঅ' দেখাইছিলোঁ যি কি নহওক অসমলৈ এটা ব্ৰঞ্জ মেডেল হ'লেও আহিলে আৰু অসমৰ ইতিহাস ৰচিলে লভলিনাই তাৰ কাৰণে বহুত শুভকামনা জনাইছোঁ লভলিনাক আৰু এতিয়া আপোনালোকে চাওক ভাদেপাচলি আমাৰ সৰু টাউনখন অলপ ভাদেপাচলি সৰু টাউনখন আপোনালোকক এক চপ্তাহ দেখুৱাই দিছোঁ এই ডাঙৰ হোটেলখনত আমি অলপ পিছত গোটা মাষ্টাৰ তাতে দিব শিখৰ মাষ্টাৰে সেইটো অলপ পিছত দেখাম এই সৰু টাউন আমাৰখন এতিয়া প্ৰথমে ATM সোমাই লওঁ গোটা মাষ্টাৰ তুমি ইয়াতে ৰখা আহি কিনে এই ভাইটি কি মৰিব বিচাৰিছা নেকি তাৰপিছত কেনেকৈ চলাই ন সৰু ল'ৰাবিলাকে আজিকালি এতিয়া গৈ আছোঁ প্ৰথমে এটা কাম আছে ঘৰৰ পৰা এটা কাম কৰিব দিছে কিন্তু যি কি নহওক ঘৰৰ অলপ সহায় কৰি দিব পাৰিলে বহুত বেছি সহায় আৰু কাম কৰিব লাগিব নিজৰ ঘৰৰ কামবিলাক কৰিব লাগিব হয় নাই চ' এতিয়া প্ৰথমে গেছ চিলিণ্ডাৰটো ৰিচিপ্টটো কাটি লওঁ তাৰপিছত গেছ চিলিণ্ডাৰটো লৈ আহিমগৈ প্ৰথমে ৰিচিপ্টটো কাটি লওঁ তাতে দেখুৱাওক আমাৰ শিখৰ মাষ্টাৰে এইফালে নেপু যাব পাৰি এতিয়া চিলিণ্ডাৰ দি আছে চাওক গতিকে অলপ লেট হ'লে নাপালোঁ হ'লে মানে এতিয়া চব মই ৰিচিপ্টটো কাটি আহোঁ তুমি ভাইটি ইয়াতে বহা মই ৰিচিপ্টটো কাটি আহোঁ ৰিচিপ্ট কাটি আহিলোঁ 1000 টকা দিছিলোঁ অকল এইকেইটাহে বাচিছে চাওক বহুত বেছি দাম হৈ গ'ল কিন্তু কি ক'ব আচৰিত আহিছে নমস্কাৰ যিহেতু আচৰিত আহি আছে এইটো চাওক 833 হৈ গ'ল এতিয়া আপোনালোকৰ গেছ মই লাষ্ট নিউটো ইয়াতকৈ অলপ কমতি আছিলে চাগে এতিয়া অলপ বাঢ়ি গ'ল তো যি কি নহওক বলক গেছটো আনি আহোঁগৈ চিলিণ্ডাৰটো গেছ মেইন নহ'লে ঘৰত ভাত খাব নাপাব আমাৰ ভাদেপাচলিত এটা বস্তু ভাল কি হ'ল মানে যেতিয়া হ'লেও মানে আপোনালোকৰ গেছ চিলিণ্ডাৰ এভেইলেবল থাকে দুলীয়াজানত থকা সেইটো এটা আমাৰ মানে এডভান্টেজ বুলি ক'ব লাগিব মানে যেতিয়া বিচাৰিলেও পাই যায় মানে কোনোবা এদিন মানে এনেকুৱা হোৱা নাই যে শ্বৰ্টেজ পাইছে কোনোবা ফোন কৰিছে যে গেছ নাই বুলি সেনেকুৱা কোনো কথা আহি পোৱা নাই একচুৱেলি চ' যোনদিনাখনে গেছ শেষ হয় সেইদিনাখনে পাই যাওঁ মানে এভেইলেবল থাকে আৰু চ' সেইকাৰণে মানে মোৰ বা ঘৰত আছিলোঁ মানে তেতিয়া সদিয়া কথা কৈ আছোঁ
চ' তাত অলপ গেছ এইবিলাক চিলিণ্ডাৰ পাবৰ কাৰণে অলপ অসুবিধা। চ' এতিয়া বুজি পাওঁ মানে। চ' আমাৰ ইয়াত অলপ মানে দুলীয়াজনৰ আমাৰ ভাদে পাইছিলে অলপ সুবিধা হয়, সেইটো মানে ইমান শ্বৰ্টেজ নহয় মানে, যেতিয়া বিচাৰে তেতিয়া চিলিণ্ডাৰ পোৱা যায়। চ' অলপ চাই থাকক নৰ্মেল জিন্দগীত আমাৰ কি হৈ থাকে। এইটো ৰাস্তাইদি আপোনালোকে নিপ্পু যাব পাৰে, ভাদে পাচলিৰ পৰা নিপ্পু হৈ কিনে দুলীয়াজানো ওলাব পাৰে। এতিয়া আমি ৰাইট ল'ব লাগিব, পুৰা লোড হৈ আছে। এতিয়া আমাৰ গাড়ীৰ পৰা ওলাব পাৰোঁ। হেৰি চিলিণ্ডাৰটো পাই গ'লোঁ ফটাফট, 5 মিনিট নহয় 2 মিনিটতে ফটাফট হৈ গ'ল। এতিয়া চিলিণ্ডাৰ লৈ কিনে এতিয়া গুটকা মাছটো অলপ কিবা পাৰ্টি দিব বোলে মোবাইল লোৱা। চ' গৈ আছোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰিও অহা নাই। চ' যিহেতু এতিয়া কিমান টাইম আছে, 9:22 গৈছেহে। চ' এতিয়া কিবা ব্ৰেকফাষ্টটো কৰি ল'ম ভাদে পাচলিতে। আমাৰ ফটাফট হৈ গ'ল কামটো, সেইটো কাৰণে ভাল হ'ল। চ' এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ভাদে পাচলি অভিমুখে গৈ আছোঁ, ওচৰতে হয় একচুৱেলি, ভাদে পাচলিতে পৰে। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁগৈ ব'লক, লগৰ এজনৰ দেউতাকৰ হোটেলতে কৰি লওঁগৈ। চ' ব'লক। গাড়ী পাৰ্কিং বিচাৰিব লাগিব দেই বাবা, আছে খালী জেগা আছে, জেগাই জেগা। এই আগত ভৰাই দিব লাগিব। আমি হোটেলত পাই গ'লোঁ। চাওক পাৰ্টি দিবলৈ আহিছে শিখৰ মাষ্টাৰ। এই চাওক শিখৰ মাষ্টাৰ মোবাইল দেখাই দিয়া। নতুন মোবাইল ল'লে শিখৰ মাষ্টাৰ। চ' পাৰ্টি দিব লৈ আহিছে। পাৰ্টি মানে ব্ৰেকফাষ্টটো শিখৰ মাষ্টাৰ ফালৰ পৰা দিব। চ' এতিয়া ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিম। কংগ্ৰেচুলেশ্যন মেম। চ' এতিয়া অৰ্ডাৰটো কৰিম আৰু খাম আৰু শিখৰ মাষ্টাৰ পাৰ্টিটো এনজয় কৰিম। এয়া আহি গ'ল, ব্ৰেকফাষ্ট আহি গ'ল। চাওক গৰমা গৰম ব্ৰেকফাষ্ট খাই দিছে। ব্ৰেকফাষ্ট গুটকা মাছটা বেছি পাৰ্টি দিয়া নাই। চাহ পৰঠা দিছে দুটা, এক বৰ ইয়ামি পৰঠা পোৱা যায়। দুলীয়াজানৰ বাকী যেনে যেনে ডিব্ৰুগড় ৰাস্তা হৈ আহে ইয়াতে পৰঠা খাব পাৰে, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিব পাৰে। চাহ খাইছে, নতুন মোবাইল পাই পোৱা পিটিকি আছে। এতিয়া অলপ খানাটো খাই লওঁ।
সো গাইজ গেছ চিলিণ্ডাৰ লোৱা হৈ গ'ল আৰু আজি শিখৰ মাষ্টৰে মোবাইল লোৱা ব্ৰেকফাষ্ট পাৰ্টি দিলে এতিয়া আইচক্ৰীম খুৱাইছে আইচক্ৰীম খাই কিনে এতিয়া আমি ঘৰৰ অভিমুখে গৈ আছোঁ ঘৰলৈ গৈ আছোঁ এইটো একদম নৰ্মেল ব্লগ হয় আমি কি কৰি থাকোঁ দৈনন্দিন জীৱনত চ' তাকে অলপ দেখুৱালোঁ আপোনালোকক আৰু মোৰ ভাইটিয়ে শিখৰ মাষ্টৰৰ মোবাইল লৈ আজি কিবা এটা খোৱালে তাকে বুলি ভিডিঅ'টো বনালোঁ সৰু সুৰাকৈ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিলে ভাল ভাল ভিডিঅ' বনাম নতুন নতুন জেগাত গৈ কিনে চ' গাইজ চাই থাকিব আৰু ছাপোৰ্ট কৰি থাকিব ঠিক আছে জয় অসম